হাই ফ্ৰেণ্ডছ, মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ইমানক চাওকচোন, ইমান বদমাচি কৰি আছে। চাওকচোন, তাই নাখায়। তাই ৰেডি কৰিছে খানা, কিন্তু নাখায়। ইপিনে ময়ো চাহ লৈছোঁ, অকণমান ময়ো চাহ খাই আছোঁ। তাইক দি আছোঁ, তাইও নাখায়, বদমাচি কৰি আছে। এইটো লোৱা, ইমান লোৱা, এইটো লোৱা, এইটো লোৱা, এইটো লোৱা। ইমান বদমাছ, নাখায় দে, দেখিছেনে? এতিয়া আজি দেখালোঁ মানে এইটো মেচেকা টেঙা বুলি কওঁ। আপোনালোকে কি টেঙা বুলি কয় মই নাজানো বাৰু। চাওকচোন, এই পাতখিনি ভালকৈ গুচাই লৈ পিনে ধুনীয়াকৈ ধুই ল'ব লাগিব ঠাৰিৰ পৰা। পিছত মই কেনেকৈ বনাওঁ আপোনালোকক ভিডিঅ'টো দেখাম আজি। তো মোৰ ৰেচিপিটো চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। কেৰাহীত দিলোঁ মই তেল। এতিয়া মই ইয়াতে মাছখিনি নিমখ হালধি দিছিলোঁ। মই ইয়াতে ধুনীয়াকৈ সানি লৈ পিনে মাছখিনি মই ভাজি ল'ম। ভাজি পিনে মাছৰ আঞ্জাখন মই বনাম দেই। মই কেৰাহীত দি মাছখিনি ভাজি ল'ম। মেচেকা টেঙাৰে মাছখিনি বনাবৰ কাৰণে মই লৈছোঁ ইয়াত কাটি থোৱা এটা পিঁয়াজ, এটা জলকীয়া, কেঁচা জলকীয়া দুটা, এটা আলু বইল কৰি লৈছোঁ। আলু নিদিলেও কথা নাই, নিদিব পাৰে। মাছখিনি ভাজি থৈ দিছোঁ আৰু আদা নহৰুৰ পেষ্ট। আৰু ইয়াতে মই শাকখিনি ধুনীয়াকৈ ধুই কাটি লৈ লৈছোঁ। কেৰাহীত তেল গৰম হ'ব দিছোঁ। এতিয়া মই ইয়াতে দিম শুকান জলকীয়াটো। এতিয়া মই ইয়াত দিছোঁ শুকান জলকীয়াটো। তাৰপাছত কাটি থোৱা পিঁয়াজখিনি অকণমান ভাজি ল'ম। এতিয়া মই ইয়াতে দিম বইল কৰি লৈছিলোঁ মই আলুটো। আলুখিনি দি দিম আৰু কেঁচা জলকীয়া দি অকণমান ভাজি ল'ম। অকণমান ভাজি ল'লোঁ মই। এতিয়া মই ইয়াতে শাকখিনি দি দিম, কাটি থোৱা শাকখিনি। শাকখিনি দি অকণমান ভাজি ল'ম। 5 মিনিটমান সময় মই শাকখিনি ভাজি ল'লোঁ। এতিয়া মই দিম ইয়াতে হালধি 1 চামুচ, নিমখ 1 চামুচ আৰু আদা নহৰুৰ পেষ্ট 1 চামুচ। অকণমান ভাজি ল'ম। আলুখিনি মই অলপ ভাঙি দিছোঁ দেই। অকণমান সময় ভাজি লৈছিলোঁ মই, বেছি ভাজিব নালাগেই, হৈয়ে গৈছে। এতিয়া মই জুইটো অলপ বঢ়াই দিম। কম ষ্টিমত আছিলে। জুইটো বঢ়াই মই ইয়াত দি দিছোঁ পানী। আপোনালোকে যিমানখিনি পানী লাগে সিমানখিনি অনুসৰি দিলে হ'ল। এতিয়া মই এইখিনি উতলিব দিম। তাৰপিছত দি দিম মোৰ মাছখিনি আৰু ৰেডি হৈ যাব মোৰ টেঙাৰ আঞ্জাখন। ঢাকনি মাৰি মই এইটো উতলিব দিম। উতলি আছে, দেখিছেনে? এতিয়া মই ইয়াত দি দিম মাছখিনি। মাছখিনি মই ঢালি দিলোঁ আৰু সময় উতলিব লাগিব। উতলাৰ পিছত মই দেখাই আছোঁ কেনেকুৱা হয় মোৰ টেঙাৰ আঞ্জাখন। চাই থাকিব। মই প্ৰায় 10 মিনিট সময় উতলিব দিছিলোঁ। প্ৰায় ৰেডি হৈয়ে গ'ল মোৰ মেচেকা টেঙাৰে মাছখিনি। এতিয়া গৰম গৰম ভাতেৰে আপোনালোকে খাব পৰা হ'ল বাৰু। মই আজি খাম, আপোনালোকে বনাই পিনি খাই ল'ব। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। এতিয়া মই ইয়াত